নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ কাৰণে আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ নিজৰ লগতে আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীকো ইংৰাজী শিকাত সহায় কৰিব বুলি। What is your name? তোমাৰ নাম কি? I am Alex and you are? মই এলেক্স আৰু আপুনি? I am John. Where are you from, Alex? মই জন হয়। আপুনি ক'ৰ পৰা আহিছে, এলেক্স? I am from Russia. How about you? মই ৰাছিয়াৰ পৰা আহিছোঁ। আৰু আপুনি? I am from the UK. মই ইউকেৰ পৰা আহিছোঁ। Nice to meet you, John. জন, লগ পাই ভাল লাগিল। Are you here on business or on vacation? আপুনি ইয়াতে ব্যৱসায়ৰ কাৰণে আহিছে নে ছুটীত আহিছে? On vacation. How about you? মই ছুটীত আহিছোঁ। And আপুনি? যদি আপুনি কিবা কাম কৰি আছিলে ধৰি লওক, তেতিয়াহ'লে আপুনি ধৰি লওক ছুটীত ক'ৰবাত ঘূৰিব গৈছে, তেতিয়া এইবিলাক কোৱা হয়। I am here on business. মই ইয়াতে ব্যৱসায়ৰ কাৰণে আহিছোঁ। Is this your first time here? ইয়াতে আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে নেকি? No, that is my second time. নহয়, মোৰ এইটো দ্বিতীয়বাৰ। Nice to meet you, Alex. লগ পাই ভাল লাগিল, এলেক্স। How old are you? তোমাৰ বয়স কিমান? I am 32. মোৰ 32 বছৰ। Are you married? তুমি বিবাহিতা নেকি? Yes, I am married with 2 kids. হয়, মই বিবাহিতা। মোৰ 2টা সন্তান আছে। What do you do? তুমি কি কৰা? I am a housewife. মই এজন গৃহিণী। How old are you? তোমাৰ বয়স কিমান? I am 20. মোৰ বয়স 21 বছৰ। Are you married? তুমি বিবাহিত নেকি? No, I am not. নহয়, মই বিবাহ কৰোৱা নাই। What do you do? তুমি কি কৰা? I am study law. How about you? মই law পঢ়ি আছোঁ। আৰু তুমি? I am an accountant. মই এজন একাউণ্টেণ্ট। Do you like your job? তুমি তোমাৰ কাম ভাল পোৱানে? No, not really. I make a good money. নহয়, আচলতে নহয়, কিন্তু মই ভাল পইচা ইনকাম কৰোঁ। What do you do in your spare time? তুমি তোমাৰ অতিৰিক্ত সময়ত কি কৰা? বা আপুনি এনেকৈ ক'ব পাৰিব, তুমি তোমাৰ খালী টাইমত এনে থকা টাইমখিনিত কি কৰা? I like reading books and I like going out with my friends at weekends. মই কিতাপ পঢ়ি ভাল পাওঁ আৰু সপ্তাহৰ অন্তত মই লগৰবিলাকৰ সৈতে ওলাই যাই ভাল পাওঁ। Let's go out for dinner. I know a very nice Japanese restaurant. ব'লা, ৰাতিৰ খানাৰ কাৰণে আমি বাহিৰলৈ ওলাই যাওঁ। মই এখন বহুত ভাল জাপানীজ ৰেষ্টুৰেণ্টৰ কথা জানো। Sounds good. I love Japanese food. বহুত ভাল কথা। মই জাপানীজ ফুড ভাল পাওঁ। Sounds means बढ़िया होता है, ভাল লগা।
ডু ইউ লাইক চাইনিজ ফুড? তুমি চাইনিজ খাদ্য ভাল পোৱানে? ইয়াহ, আই লাইক ইট ভেৰি মাছ। হয়, মই এইটো বহুত ভাল পাওঁ। হাউ এবাউট ৰাছিয়ান ফুড? ৰাছিয়ান খাদ্যৰ কথা জানানে? আই লাইক ৰাছিয়ান, ইট ইজ ভেৰি গুড। মই ৰাছিয়ান ভাল পাওঁ, এইটো বহুত ভাল হয়। লেটছ গ' আউট ফৰ ডিনাৰ। ব'লা ৰাতিৰ খাদ্যৰ কাৰণে বাহিৰলৈ ওলাই যাওঁ। ৱেৰ ডু ইউ ৱান্ট টু গ'? তুমি ক'ত যাব বিচাৰা? ডু ইউ লাইক ইটিং আউট? আপুনি বাহিৰত খাব ভাল পায়নে? আই লাভ ইট, আই অফেন গ' আউট ফৰ ডিনাৰ। মই ভাল পাওঁ, মই প্ৰায়ে ৰাতিৰ ভোজন বাহিৰত কৰিব যাওঁ। হোৱাট ফুড ডু ইউ প্ৰিফাৰ? আপুনি কোনটো খাদ্য খাব বিচাৰিব? একচুৱেলি প্ৰিফাৰ মিনছ পচন্দ কৰা। আই প্ৰিফাৰ ট্ৰেডিশ্যনেল ৰাছিয়ান ফুড। মই পৰম্পৰাগত ৰাছিয়ান খাদ্য খাব বিচাৰোঁ। থেংকছ ফৰ ৱাটছিং। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ। আৰু এনেকুৱা যদি ভিডিঅ' আকৌ চাব বিচাৰে মোক কমেণ্ট কৰি অনুগ্ৰহ কৰি জনাব। আৰু লগতে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।